আপোনালোকে বৰষুণৰ কাৰণে ভাবি আছে বৰষুণ হ'ব নহ'বতো পাৰে আল্লাহৰ হুকুম হ'লে। গতিকে ইনশাআল্লাহ ধৈৰ্য ধৰক, ঈদৰ নামাজ আমাৰ সহি সালামত যাতে হৈ যায়। যেতিয়া নেকি ইছমাইল আলাইহিস ইসলামৰ কণ্ঠ শুকাই যায়, গলা শুকাই যায়, বিবি হাজিৰাই কি কৰিব, কোনো ইফালে চাই মানুহ নাই, সিফালে চাই মানুহ নাই। তেতিয়া কি কৰিলে, জিবাখন মাজে মাজে ইছমাইল আলাইহিস সালামৰ মুখত লগাই দিয়ে আৰু কিছু সময় কাৰণে অলপ শান্ত হৈ থাকে। আকৌ কিছু সময় পিছত কান্দা শুরু করে দিয়ে ইসমাইল আলাইহিস সালাম। এতিয়া এই সাফা আৰু মাৰুৱাৰ মাজত কেঁচুৱা পানী কেঁচুৱাটো খুৱাই থৈ কিনে একবাৰ সাফাৰ ফালে যায়, পাহাৰত উঠে টিলাত, আৰু একবাৰ মাৰুৱাৰ ফালে দৌৰে আহি আকৌ বাচ্চাটো চায়। হায় আফসোস, আল্লাহ কৈ আছে, আল্লাহ একমাত্র তুমি সাহারা। তুমি যদি আমালোকক বচোৱাৰ কাৰণে তুমি যদি ইচ্ছা কৰা তেনেহলে নিশ্চয় তুমি বচাব পাৰিবা। তেতিয়া লগে লগে এই সাফাৰ পৰা মাৰুৱালৈকে কিমান চক্কৰ মাৰিছিল মনত আছেনে? মনত নাই? 7 চক্কৰ, 7 বাৰ ইয়াৰ সাফা আৰু মাৰুৱাৰ পৰা 7 বাৰ গৈছে। সেইকাৰণে এই হাজিৰাৰ দৌৰৰ কাৰণে আল্লাহ ৰব্বুল ইজ্জতে হদিছত ফৰমায়, যিসকল হজি বিশ্বৰ বুকৰ পৰা প্ৰান্তৰ পৰা ইফালৰ সিফালৰ পৰা অলি গলিৰ পৰা যাই কিনে হজত যায়, হজ যেতিয়া আৰম্ভ কৰিব, এই সাফা আৰু মাৰুৱাৰ যেতিয়া নেকি সহ্য নকৰিব, দৌৰ নামাৰিব, তেতিয়ালৈকে হজ আল্লাহ ৰব্বুল ইজ্জতৰ ওচৰত হজ কবুল নহয়। কওক সুবহানাল্লাহ, সুবহানাল্লাহ। এই হাজিৰাৰ কাৰণে ইছমাইল আলাইহিস সালামৰ কাৰণে 7 বাৰ সাফা আৰু মাৰুৱাৰ পৰা দৌৰিব লাগে। বহুত সংখ্যক হাজিৰাসকলে কম নহয়, হজ কৰি আহে। আমিতো হজত যোৱা নাই, যেতিয়া সোধে হাজি সাহেব এই হজৰ বিৱৰণটো কওকচোন, ক'ব মোৰ মাথাতে ঢুকোৱা নাই, মই ইমান বস্তু দেখিছো, মই দেখি পেলাই পাগল হৈ গৈছো, মোৰ দিমাগতে সোমোৱা নাই ক'ত কি কৰিছো। সেইকাৰণে আল্লাহ ৰব্বুল ইজ্জতে কৈছে, যেতিয়া তোমাৰ আওকাত হ'ব, যেতিয়া তোমাৰ ওপৰত মালিকানে চাব আহিব, তেতিয়া তুমি বুঢ়া অৱস্থালৈকে হজ কৰিব নালাগে। তুমি যেতিয়াই ঘুমো হয় ইয়াং অৱস্থাত গৈ কিনে আল্লাহৰ ঘৰত তৱাফ কৰি আহক। সুবহানাল্লাহ, সুবহানাল্লাহ। ইনশাআল্লাহ তেনেকে কৰিব, কাৰণ ইয়ং অৱস্থাত যেতিয়া আপুনি যায়, আপোনাৰ পৰিবাৰ যায়, আপোনাৰ ছোৱালী যায়, ল'ৰা যায়, তেনেহলে হজটো মুকম্মল হোৱাৰ সম্ভৱ আছে, সম্পূৰ্ণ কৰিব পাৰিব। আৰু আমি টিভিত দেখিছো বিশ্বৰ আটাইতকৈ বয়সৰ মানুহ, বয়সস্থ মানুহ একমাত্ৰ আমাৰ ইণ্ডিয়াৰ পৰা যায়, আমাৰ অসমৰ পৰা যায়। বেছিভাগ মানুহ আমাৰ অসমৰ, বাহিৰৰ জাগৰ মানুহবিলাক বিৰাট তাগৰা তাগৰা ওখ ওখ, তেওঁলোকে আমাৰ অসমৰ মানুহক ভৰিৰ তলেৰে পাৰ হৈ গুচি যায়। ইমান ওখ মানুহ, যিসকল চাপৰ চাপৰ মানুহ আছে, আমাৰ নিচিনা মানুহ আছে, আমাক তলত থৈ কিনে তেওঁলোকে গুচি যাব। আৰু তাতে এটা নিয়ম আছে, আপুনি পৰিছে আপোনাক উঠাই দিব, সেই দৰৱটো তাতে কৰিব নোৱাৰে। আপুনি খালি কেনেকে পাৰে পাথৰটো মাৰিবৰ কাৰণে, কেনেকে পাৰে চুম্বন কৰিবৰ কাৰণে, কেনেকে পাৰে তৱাফ কৰিবৰ কাৰণে, এইবিলাক ধান্দাত থাকোঁতে তেওঁলোকে কোনোবা যদি পৰি গৈছে, সেইজনৰ ওপৰত হয়তো 1000 মানুহ তাৰ ওপৰেদি গুচি গৈছে। সুবহানাল্লাহ। গতিকে তাত গৈ কিনে ফানা ফিল্লা হৈ যায় আৰবত গৈ। গতিকে এই হাজিৰাৰ কাৰণে আজি বিশ্বৰ বুকৰ পৰা প্ৰান্তৰ পৰা যিসকল হাজিৰাসকল পুৰুষ মহিলা যায় তাতে উপস্থিত হৈছে, আৰু যেতিয়ালৈকে 7 চক্কৰ নামাৰিব তেতিয়া হজ কবুল নহ'ব। আৰু সেইটো খৰচ কৰি দিছে, তাতে 7 চক্কৰ দিয়াটো অনিবাৰ্য, তেতিয়াহে তোমাৰ হজ আদায় হ'ব। কওক সুবহানাল্লাহ, সুবহানাল্লাহ। গতিকে 2 নম্বৰ কথা হ'ল, যেতিয়া তেখেতে পানী ভৰি মাৰি আছিল, এই
দুটা এক পেলাব আছিল যেতিয়া চাফাৰ পৰা মাৰুৱালৈকে যায় তেতিয়া মাৰুৱাত এজন বুদ্ধ মানুহ এটা ৰাৱায়াত এটা আহিছে এজন মানুহ বহি আছিল বহি থকা অৱস্থাত হাজিৰা সুধিছিল তোমাৰ কি হৈছে কৈছে হুজুৰ আপোনাক তো চিনি পোৱা নাই মই ইমান দেৰিৰ পৰা চাই আছো আপুনি এইমাত্ৰ দেখা পালো কৈছে তোমাৰ কিহৰ দৰকাৰ বোলে এনেকুৱা এনেকুৱা মই পানী কেঁচুৱা এটা থৈ আহিছো পানীৰ কাৰণে কণ্ঠ শুকাই গৈছে মোক অলপ পানী লাগিছে তুমি গুচি যোৱা তোমাৰ ল'ৰাৰ পানী কেঁচুৱাৰ ল'ৰাৰ ওচৰত পানী মজুদ আছে কওক না সুবহানাল্লাহ সুবহানাল্লাহ আৰু এটা ৰাৱায়াত আছে যেতিয়া ইছমাইলে যেতিয়া নেকি ভৰি মাৰি আছিল ভৰিৰ গুড়াৰ যেতিয়া নেকি অলপমান গাঁতৰ নিচিনা হৈছিল তেতিয়া কি কৈছিল তাৰ পৰা অট'মেটিক পানী ওলাব আৰম্ভ কৰিছিল কওক সুবহানাল্লাহ এতিয়া হাজিৰা বিবি লগে লগে কৈছিল জম 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 মানে ৰখি যোৱা থামি যোৱা আৰু লগে লগে ঘেৰ দিছিল ঘেৰ দিয়াৰ লগে সেইটো হ'ল জম জম আগে জম জম গতিকে সেই কুঁৱাৰ পানী যদি ঘেৰ নিদিলে হয় জম জম নকলে হয় বিশ্ব হয়তো বানপানীত উঠি গেল হেঁতেন চেয়াৰ আছে এখন গতিকে বানপানীৰ হয়তো গুচি গেল হয় এতিয়া জম জম ঘেৰ দিয়াৰ কাৰণে আজি সেই পানীটো তাতে ৰখি গৈছে আৰু বিশ্বৰ প্ৰান্তৰ পৰা যিমান হাজিসকলে 7 গেলেন 8 গেলেন 10 গেলেনকৈ পানী তাৰ পৰা উঠাই আছে খাই আছে উজু কৰি আছে কিন্তু যিমান পানী উঠাই এক ফুটা পৰিমাণ তাৰ পৰা পানীৰ পৰিমাণটো কমি নাযায় কওক সুবহানাল্লাহ নারে তাকবীর আল্লাহু আকবার নারে রিসালাত ইয়া রাসূলুল্লাহ নারে রিসালাত ইয়া রাসূলুল্লাহ ঈদুল আজহা জিন্দাবাদ ঈদুল আজহা জিন্দাবাদ এ হল করুণ কাহিনী তার পিছত যেতিয়া নেকি ইছমাইল আলাইহিস সালাম ইয়াতে মই ৰিল কাটি দিছো সময় নহব যেতিয়া ইছমাইল আলাইহিস সালাম 10-12 বছৰ বয়স হ'ল তেতিয়া ইছমাইল আলাইহিস সালাম হযরতে সাইয়েদনা ইব্রাহিম আলাইহিস সালামক সপনত দেখালে হে ইব্রাহিম তুমি কুরবানি কৰা তেতিয়া লগে লগে কি কৰিলে উট আনি কিনে কুরবানি কৰি দিলে নেক্সট দিনা সপনত দেখে ইব্রাহিম তুমি কুরবানি কৰা অতি মৰমৰ তেতিয়া তেখেতে চিন্তাত কৰি কিনে কলে মোৰতো অতি মৰমৰ একমাত্ৰ ইছমাইল আছে যদি 12 বছৰ 80 বছৰ 90 বছৰ মূৰত এটা সন্তান জন্ম হয় তাৰ প্ৰতি মাক বাপেকৰ কিমান মৰম কিমান ব্যাকুল হৈ থাকিব গতিকে সেই সকলৰ অন্তলে যদি আমি চাওঁ বা এই যে মৰম বা দৃষ্টি কাহিনীটো যদি চাওঁ করুণ কাহিনীটো যদি চাব যাওঁ তেতিয়া অতি দুখজনক তেতিয়া লগে লগে হযরতে সাইয়েদনা ইব্রাহিম আলাইহিস সালামে হাজিরা কলে হাজিরা মই ইছমাইলক দাওয়াত খাবার কাৰণে লৈ যাওঁ তেতিয়া ফটোফট দাওয়াত যেতিয়া কথা শুনিছে তেতিয়া মাকে নিশ্চয় অলপ উৎফুল্লিত হয় মহব্বত বাঢ়ে নহয় জানো তেতিয়া লগে লগে গা গোচল কৰাই দিলে আৰু যেতিয়া ইছমাইলক লগত লৈ মিনাৰ ফালে ৰাওনা হয় তেতিয়া শয়তানে কিছুমান কুপ্ৰবঞ্চনা দিছিল শয়তানে কিছুমান কথা কৈছিল এনেকুৱা কথা কৈছিল যে হযরত হাজিৰাকো কৈছিল আৰু ইছমাইল আলাইহিস সালামকো কৈছিল যে তোমাক লৈ গৈ আছে তোমাক হালাল কৰিব কানত স্পষ্টকৈ কৈছিল তেতিয়া ইছমাইল আলাইহিস সালামে এইবিলাক কথা শুনা নাছিল আকৌ হাজিৰাকো যাই কিনে কৈছিল কি কৈছিল হাজিৰা তোমাৰ সন্তানক লৈ গৈছে আজি ইছমাইলক জবেহ কৰিব মিনাৰ ফালে লৈ গৈ আছে কিন্তু ধৈৰ্য আছিল সেইকাৰণে আল্লাহৰ হুকুমত এই শয়তানক পাথৰ মাৰা আল্লাহৰ হুকুমত হৈ গ'ল এই শয়তানক 7টা যে পাথৰ মাৰিব লাগে সৰু শয়তান আৰু ডাঙৰ শয়তান প্ৰথমে সৰু শয়তানক মাৰিলে তাৰপিছত ডাঙৰ শয়তানক মাৰিলে বিশ্বৰ যিমান প্ৰান্তৰ পৰা হাজিসকল যাব
যাতে যে পাথৰ নামাৰে তেতিয়া হজ তেওঁলোকৰ মুকম্মল নহ'ব আৰু আল্লাহৰ ওচৰত কবুল নহ'ব। সুবহানাল্লাহ। সুবহানাল্লাহ। সেইকাৰণে কংকৰ মাৰিব লাগে, পাথৰ মাৰিব লাগে। লাষ্ট যেতিয়া নেকি কোৰবানিৰ কাৰণে হুকুম কৰিলে, ইছমাইল আলাইহিছ ইছলামক ক'লে, ইছমাইল ইছলাম ৰাজি হৈ গ'ল। ৰাজি হৈ যোৱাত কিন্তু ইছমাইল ইছলামে সৈয়দনা ইব্ৰাহিমক কৈছিল, আব্বা মই সব ৰাজি আছোঁ, কোনো অসুবিধা নাই, কিন্তু একমাত্ৰ মোৰ এটা আবদাৰ আছে আপোনাৰ ওচৰত। কি? যে আপোনাৰ প্ৰতি মোৰ মহব্বত আছে, মোৰ প্ৰতি আপোনাৰ মহব্বত আছে। আছেনে নাই? আছে আছে ল'ৰা ছোৱালী সন্তানৰ প্ৰতি মহব্বত থাকে নে নাথাকে? আছে। কৈছে মহব্বত আছে। তুমি এক কাম কৰিবা, চকুত কাপোৰ বান্ধি ল'বা, যেতিয়া মোক জবাহ কৰিবা তেতিয়া চকুত কাপোৰ বান্ধি ল'বা আৰু মোৰ হাত ভৰি বান্ধি ল'বা। কিয় বাবা হাত ভৰি কিয় বান্ধিব লাগে? কৈছে নহয়, কিবা কাৰণত মই হয়তো কষ্ট পালে আপোনাৰ গাত হয়তো পা মোবাৰক লাগি যাব পাৰে। সুবহানাল্লাহ। সুবহানাল্লাহ। নারে তাকবীর, আল্লাহু আকবার। নারে রিসালাত, ইয়া রাসূলুল্লাহ। ঈদুল আজহা জিন্দাবাদ। ঈদুল আজহা জিন্দাবাদ। গতিকে পা লাগি যাব পাৰে, হাত ভৰি লাগি যাব পাৰে, গতিকে আপোনাৰ ওচৰত বেয়া দেৱী হৈ যাব। গতিকে হাত ভৰি ভালকে বান্ধি ল'ব। তেতিয়া লগে লগে আল্লাহৰ হুকুমত হাত ভৰি বান্ধিলে, চকুত কাপোৰ বান্ধিলে আৰু ধুনীয়া এখন চুৰি আনিলে। চুৰি আনি যেতিয়া নেকি বিসমিল্লাহি আল্লাহু আকবার কয়, চুৰি নাকাটে, পেলাই দিলে চুৰি, পাথৰ দুটুকুৰা হৈ গ'ল। আকৌ আনিলে, কৈছে আব্বা কি হৈছে? কৈছে নাই একো হোৱা নাই। কিবা মোৰ অসুবিধা হৈছে নেকি? একো হোৱা নাই, তুমি শুই থাকা। আকৌ শুই গৈছে। আল্লাহ সহ্য কৰিব পৰা নাই, আল্লাহৰ ফৰিস্তাসকল সহ্য কৰিব পৰা নাই। এনেকুৱা এটা করুণ কাহিনী, নিজৰ সন্তানক আজি আমি হয়তো জবেহ কৰিব লাগিলেহেঁতেন যদি আল্লাহৰ হুকুম যদি নহ'লহেঁতেন। সেই সময়ত দ্বিতীয়বাৰ যেতিয়া চুৰি চলায়, তেতিয়া আল্লাহ রব্বুল ইজ্জতে জিবরিল আমিনক হুকুম কৰিলে, আই জিবৰাইল তুমি দেৰি নকৰিবা। আৰু চুৰিক কৈছে, চুৰি খবৰদাৰ, ইছমাইলৰ যেতিয়া এটা লোম কাটা যায় তেতিয়া চুৰিৰ দিগদাৰ আছে, তোমাৰ দিগদাৰ আছে। গতিকে চুৰিকো সতৰ্ক কৰি দিছে আৰু লগে লগে জিবৰিল আমিনক হুকুম কৰিলে, কৈছে জান্নাতৰ পৰা এটা জানোৱাৰ আনা, অচিনাকি জানোৱাৰ। ৰেৱায়ত আছে দুটাৰ একতলাপ আহিছে, কোনোবা ৰেৱায়ত আছে দুম্বা, কোনোবাত আহিছে অচিনাকি জানোৱাৰ। আহি লগে লগে তাত হাজিৰ কৰাইছে, চুৰি চৰাইছে বিসমিল্লাহ বুলি। লগে লগে দুম্বা হৈ কুৰবানী হৈছে আৰু ইছমাইল সামনত খাৰা হৈ আছে। সুবহানাল্লাহ। সুবহানাল্লাহ। নারে তাকবীর, আল্লাহু আকবার। নারে রিসালাত। ইয়া রাসূলুল্লাহ। ইমান করুণ কাহিনী আপুনি যদি আৰু বিশ্লেষণ কৰে বহলভাৱে, আৰু হয়তো আপুনি জাগাত থাকিব নোৱাৰিব। মাশাআল্লাহ। আমাৰ ফয়েজউদ্দিন এই ঘৰৰ কাৰণে আধৰুৱা ঘৰ হৈ আছে, তাৰ কাৰণে 500 টকা আল্লাহৰ হস্তে দিছে, যাতে আল্লাহ তেখেতৰ মনোবাঞ্ছা পূৰ্ণ কৰক। সকলো কথা আমি যেতিয়া তেখেতৰ হৈ গ'ল, কোৰবানী হৈ গ'ল, তেখেতে ল'ৰাই আৰু আব্বাকে খাবতি ধৰি মনকা কৰে আৰু কান্দা কাটি আৰম্ভ কৰে। আই আফসোস, কি হ'ল? গতিকে এটা কথা কৈছে ইছমাইলে, আজ জবা কৰাৰ আগমুহূৰ্তত কৈছিল, আব্বা মোক এটা কথা ক'ব লাগে, কমচে কম যদি আপুনি ইয়াতে আনে জবা কৰিবৰ কাৰণে, মইতো মোক কমচে কম মাক লৈ যাব পাৰিলোহেঁতেন। মাতো আফচোচ কৰিব জবা কৰাৰ পিছত। তেতিয়া কৈছিল, মই এটা বুদ্ধি কৰিলোহেঁতেন, মই ৰুমালটো ভিজাই নি তোমাৰ মাক দেখালোহেঁতেন। কওক না সুবহানাল্লাহ। গতিকে এইবিলাক কাহিনী যেতিয়া আপোনালোকে জানে বা শুনে আলিম উলমাৰ পৰা, গতিকে বহুত এটা ভয়ংকৰ কাহিনী ক'ব লাগিব, কাৰণ এনেকুৱা কাহিনী ক'ৰবাত ঘটে নেকি? গতিকে যিয়েই নহওক, আজি এই ছয়তানক, সৰু ছয়তানকো পাথৰ মাৰিব লাগে, ডাঙৰ ছয়তানকো পাথৰ মাৰিব লাগে, একমাত্ৰ ইছমাইল আলাইহিছ ইছলামক ফুচুলাই থকাৰ কাৰণে। আজি হয়তো আমি
এটা উদাহৰণ দিছোঁ, হয়তো আমি মালিকে নেচাপ, আমি কোরবানি দিব পৰা আমাৰ সমৰ্থ আছে, কিন্তু শয়তানৰ প্ৰবঞ্চনাত পৰি হয়তো আমি কোরবানি দিব ইচ্ছা কৰা নাই, হয়তো আমাৰ পাৰা নাই, আমাক দিল কঠিন কৰি দিছে। যদি প্ৰকৃততে আপুনি সৈয়দনা ইব্ৰাহিম আলাইহিস সালামৰ কাহিনী আপুনি যাতে পঢ়ে বা শুনে, এইবিলাক কিচ্ছা নহয়, করুণ কাহিনী হয়, যি নেকি আপোনাৰ পঢ়াৰ পিছত গাৰ লোক চকুৰ পানী আপুনি ধৰি ৰাখিব নোৱাৰে। গতিকে যিয়ে নহওক, মাশাআল্লাহ সংক্ষিপ্ত কৰিছোঁ, আমাৰ যিটো টাইমটো হৈ গৈছিল